তো হাই বন্ধুসকল, স্বাগত আপোনাক মোৰ এটা নতুন অসমীয়া চেনেললৈ, যাৰ নাম মই কি ৰাখিম এতিয়ালৈকে ভবা নাই। ফাৰ্ষ্ট ভিডিঅ'ই শ্বুট কৰিছোঁ, তো আপোনালোকে বেয়া চেয়া নাপাব। আজি আমি মোৰ এইটো এটা নতুন ছিৰিজ হয়, গাৰ্বেজ ছিৰিজ। মোৰ যোনটো হিন্দী চেনেল আছে সেইটো চেনেলত মই এই ভিডিঅ' বনোৱা আছে। তো অসমীয়াটো মই ভাবিছোঁ কণ্টিনিউ কৰোঁ, বহুত টাইম আছে মোৰ ওচৰত। তো ঠিক আছে, আজি অসমীয়াটো কণ্টিনিউ কৰিছোঁ। তো আজি যোনটো ফোনৰ বিষয়ে আমি কথা পাতিবলৈ লৈছোঁ, তোৰ নাম হৈছে Vivo69L। এইটো 69 আছে, আপোনালোকে 69 ক'ত ইউজ কৰে আপোনালোকে হয়তো ভালকৈ জানে। 69 জনি চিনৰ পষ্ট হয় এইটো। তো ঠিক আছে ইয়াৰ, ইমানকণ চলি যায় ইয়াৰ, আমিতো লগৰে হয়। তো আহক সেই ফোনটোৰ বিষয়ে কথা পাতোঁ আৰু ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো ঠিক আছে, যদি আমি এই ফোনটোৰ মুখখন চাওঁ, আপোনালোকে ফোনটোৰ মুখখন চাওক। মুখখন চাই আপোনালোকক এইটো কওক যে ফোনটোৰ মুখখন 11,500 টকাৰ দামত এইটো ফোনখনৰ এই মুখখন আপোনালোকে ল'বনে এই ফোনটোৰ, নে আপোনালোকে এই BMW-খন ল'ব? আপোনালোকে ভাবিছোঁ 11,500ত ভিভ'ই আমাক কেনেকুৱা ধৰণৰ চুতীয়া বনায়, কেনেকুৱা ফাল্টু প্ৰডাক্ট এটা দিছে। আপোনালোকে দেখিছেই হয়তো, স্ক্ৰীণত আপোনালোকে চাব পাৰে এই ফোনটো ইমান ফাল্টু লাগিছে দেখাতে। ইয়াৰ সলনি আমি কিয়নো Realme 2 বা Realme 2 Pro লৈ ল'ব পাৰোঁ। তাৰ সলনি বহুতো অপশ্যন আছে। এতিয়াতো Redmi Note 7 Pro আহি আছে। Redmi Note 7 Pro প্ৰাইচটো বৰ বিশেষ নহয়। Redmi Note 7 Pro প্ৰাইচটো ইয়াতকৈ চিপ 2,000 বা 3,000 টকাই বেছি হ'ব। তো এইটো লৈ কিয় কাৰণে আমি এই গাৰ্বেজটো ল'ব? এই গাৰ্বেজটো কিয় কাৰণে এতিয়া ৰাখিব লাগে বাৰু কওকচোন? এমাজনত বিকিব লাগে নেকি বাৰু এই গাৰ্বেজটো? এই গাৰ্বেজটো এতিয়া পেলাই দিব লাগে। এইটো গাৰ্বেজক ৰাখিছে। ইয়াৰ আগত মই কথা ক'বলৈ ইয়াৰ প্ৰচেছৰটোৰ কথা নহয়। আপোনালোকে প্ৰচেছৰটো আগত যদি ভাবিছে নাই বা প্ৰচেছৰটো ইয়াৰ কথা, প্ৰচেছৰটো হৈছে মিডিয়াটেকৰ হৈছে বাৰু ঠিকে আছে। তো মিডিয়াটেক আছে ঠিকে আছে, কিন্তু মিডিয়াটেকৰ কোনটো জানেনে? 6750। বা এটা কথা কওক, এই 6750 প্ৰচেছৰটো এতিয়া বাৰু কোনে ইউজ কৰে? এতিয়া দিনতো এই প্ৰচেছৰটো ইউজ নকৰে, কাৰণ এই প্ৰচেছৰটো আলাদিনক যেতিয়া এই প্ৰচেছৰটো ইউজ কৰিবলৈ কৈছে, আলাদিনেও মানা কৰি দিলে যে এইটো প্ৰচেছৰ মই ইউজ নকৰোঁ, মইতো এতিয়া Helio P70 বা Helio P60হে ইউজ কৰিম। তো আলাদিনে যদি মনা কৰি দিলে এই প্ৰচেছৰটো আমিনো কিয় কাৰণে ইউজ কৰিম? জানে আলাদিন এটা কেনেকুৱা মপেড নীলা জীৱ, এইটো নীলা ঘৰৰ পানীটো, সিয়ে যদি ইউজ নকৰে আমিনো কিয় ইউজ কৰিম বাৰু? এতিয়া যে আমি যদি পাতিবলৈ যাওঁ ইয়াৰ কেমেৰাটোৰ কথা, আপোনালোকে জানে যে ভিভ'ৰ কেমেৰা যদি আমি কিবা এটা বস্তুৰ ফটো তুলিবলৈ যাওঁ, ফটোবোৰ কিছুমান এনেকুৱা দেখিবলৈ পায়। কিয় পায় মই নাজানো। ভিভ'ৰ আচলতে কেমেৰাত কি হয়, কি হোৱাইট ট'নটো বঢ়াই দিয়ে। হোৱাইট ট'নটো ইমানেই বঢ়াই থোৱা থাকে যে ফটোবোৰে এনেকুৱা দেখিবলৈ। আপুনি যদি ইয়াত যদি ক'লা যোনটো আমাৰ ইয়াত ম'হ পায়, ম'হৰ শিঙৰ যোনটো পেপা বনায়, সেইটো ম'হটোৰ যদি ওচৰত যদি আপোনালোকে যদি ভিভ'ৰ কেমেৰা যদি এই ম'হটো যদি চেল্ফি এখন তোলে, যদি ফেচবুকত আপলোড কৰে, আপোনালোকে লাইক বহুত পাব। কিয়নো এইটো ম'হৰ লিখীয়া নালাগিব, এইটো কিবা বেলেগ প্ৰাণী যেন লাগিব। কিয় জানেনে? ম'হটো হৈছে ক'লা, সেইটো আহিব বগা। তো আপোনালোকে ভাবি চাওকচোন, এই ভিভ' ফোনবোৰ বাৰু এতিয়া কিহৰ কাৰণে মাৰ্কেটত থাকিব লাগে? ঠিক আছে, ভিভ'ই ভাল কাম কৰিছ, তই আণ্ডাৰ ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আনিছ, মই তোক মানিছোঁ। কিন্তু এই জাবৰবিলাক এতিয়া পেলাই দে। এইবিলাক এতিয়া অনলাইনত ৰাখিব দৰকাৰ নাই ন। কিয় কাৰণে ৰাখিব লাগে জাবৰবোৰ? এইবোৰ জাবৰ হয়। এটা জাবৰবোৰৰ কাৰণে মানুহৰ বহুতো লোকচান হয়। এতিয়া ইয়াৰ যদি মই বেটেৰী এমএচটো কওঁ, এইটো বেটেৰী এমএচ মানে আপোনালোকে কি কৰিব বাৰু কওকচোন? ঘৰত LED জ্বলাই দিব নে কিবা কিবি ফেন চেন চলাব পাৰিব বুলি ভাবিছে নেকি? এই 3,000 mAhৰ বেটেৰী, এইটো একো কৰিব নোৱাৰে। এইটো দি আপোনালোকে আগৰ যদি পাবজিও যদি খেলিব বিচাৰে, পাবজি 1 মিনিটতে অফ হৈ যাব। ফাল্টু ফোন 1 নম্বৰ, দবা কয় যে গাৰ্বেজ। এইটো আপোনালোকে গাৰ্বেজ বুলি ভাবি জাবৰ দমত পেলাই ৰাখিব পাৰে। এইটো ফোন এক বেলেগ ইউজ নহয়। 11,500নো ক'ৰবাত এনেকুৱা ফোন লয় নাই? 11,500ত কিমান বঢ়িয়া ফোন আছে। এই ভিভ'টোক মই অত বছৰৰ পৰা কৈ আছোঁ যে 11,500ত 4,000 mAhৰ বেটেৰীটো দিবি, কাৰণ ৰিয়েলমিয়ে তোতকৈ আগতে দিলে। তই যদি দিব নোৱাৰ তোক কোনে কিনিব? এতিয়া যদি মই ক'বলৈ যাই ফোনটোৰ ডিছপ্লেখনৰ কথা, এতিয়া যোনটো লেটেষ্ট ডিছপ্লে চলি আছে এইটো হৈছে 18:9 এছপেক্ট ৰেচিঅ'। আৰু এই ফোনটোত কোনটো লাগ খাই জানে? 16:9। আৰে ইয়াততো 2 কম। মানে ই আমাৰ এনচিয়েণ্টবোৰ যে আছিলে, আমাৰ আদিবাসীবোৰ, সেই আদিবাসী জমানা পাই আহিছে এই ফোনটো, গম পালেনে? এই মেণ্টছৰ যেতিয়া ইভলিউশ্যন চলি আছিলে, আপোনালোকে হয়তো চাব পাৰে ন, মেণ্টছৰ এডভাৰটাইজমেণ্টটো যোনটো আং চলি আছিলে যে এডটা, সেই এডটো যোনটো আছিলে, সেই এডটো যোনটো ইভলিউশ্যন হৈছিলে, ফোনটো চাগে ইভলিউশ্যনত নপৰিলে। ইভলিউশ্যনত নপৰাৰ ফলত কি হ'ল, ইভল্ভ নহৈ পেলাই এইটো দাবা গাৰ্বেজ বনি পেলাই থাকি গ'ল। এইটো আমাৰ এই এনচিয়েণ্টৰ পূৰ্বজবোৰে জুই জ্বলাবলৈ ইউজ কৰিছিলে আচলতে এই ফোনটো, কাৰণ বাকীটো একো কৰিব নোৱাৰে। ইয়াৰ ৰেম হৈছে অনলি 3GB ৰেমত কি ঘণ্টা পাবজি চলাব নেকি? আজিকালি 4GB ৰেমত লৈ মোবাইলে নলয় ল'ৰাই। কেমেৰা যদি কথা কওঁ, তো কেমেৰা এবাৰ মই মাৰিলোঁ ইয়াক খুলি এতিয়া যদি মই এতিয়া বেক কেমেৰাটোৰ কথা কওঁ, বেক কেমেৰাটো দিছে 13 মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰাটো দিছে 16 মেগাপিক্সেল। এই 13 মেগাপিক্সেলৰ কেমেৰাটো যদি আপুনি যদি পৰ্ট্ৰেইট মোড তোলে বা বুফে মোড যোনটো কোৱা হয়, ব্লাৰ যদি কৰিবলৈ যায় ন, এই ফোনটো মানে মাক বাপেক একে হৈ যাব। মানে কিয় কাৰণে? ই 7 জনমতো নোৱাৰে ন কৰিব। ইয়াৰ কাৰণে এইটো অসম্ভৱ কাম। ই পাৰিব নেকি এইটো কৰিব? ইয়াৰ দ্বাৰা নহ'ব। আপোনালোকে ভাবিছে যদি ইয়াক কিনি ব্লাৰ কৰিব, ই মৰি থাকিব। ইয়াৰ ইমান কেপাচিটি নাই। তো আশা কৰিলোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আজি প্ৰথমবাৰ মই অসমীয়াত ভিডিঅ' বনাইছোঁ, তো মই নিজেও নাজানো কেনেকুৱা হৈছে মোৰ ভিডিঅ'টো। এডিটিং কৰাৰ সময়তে মই গম পাম। বাকী মই কোনো স্ক্ৰিপ্ট ইউজ কৰা নাই।
যি আহিছে মনৰ পৰা বকি গৈ আছোঁ আশা কৰিছোঁ আপোনালোকক অলপ ভালেই লাগিছে যদি ভাল লাগিছে তো লাইক কৰি মোক কৈ দিয়ক এটলিষ্ট যিমানে চাইছে যদি 15-20টা লাইক পাই যাওঁ কি কথা প্ৰথমবাৰে যদি 69টোৰ কাৰণে যদি 15-20টা যদি লাইক পাওঁ আৰু কথাই নাই আৰু তো ঠিক আছে তো মই এতিয়ালৈ যাওঁ আৰু যদি আপোনালোক নতুনকৈ আহিছে তো নতুনেই আহিব এইটো কাৰণ মোৰ প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ইয়াত বন্ধু বুলি ভাবি এনেকুৱা ভিডিঅ' বনাই থাকিম সদায় নে কি কয় ঠিক আছে মই যাওঁ এতিয়া